ইয়াতে আৰু এইটোৱে 17 বছৰে লেটিচিড হৈ আছিলে ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত সৰ্বশীৰ্ষ এটা গণতান্ত্ৰিক দেশ এই দেশত আজি গণতান্ত্ৰিক প্ৰক্ৰিয়াত পাব্লিক ৰিপ্ৰেজেণ্টেটিভ হৈ আহি যিসকলে এই হাউচত আহিছে সেইসকলৰ ভাইলেঞ্চ আপোনালোকে দেখিবলৈ পাইছে গতিকে এইটো অতিকৈ দুৰ্ভাগ্যজনক আৰু UPPL BJP আৰু GSP মিলি আজি যিটো আমাৰ মেজৰিটি শ্ব' কৰিছে আমাৰ গভৰ্ণমেণ্ট অলৰেডি ফৰ্ম কৰা হৈছে আৰু আমাৰ দিনত আমি তেনেকুৱা কোনো অগণতান্ত্ৰিক প্ৰক্ৰিয়া ইয়াতে হ'বলৈ নিদিওঁ ইয়াত ৰাইজৰ চৰকাৰ হ'ব গণতন্ত্ৰ ইয়াতে সদায় থাকিব তেনেকুৱা অগণতান্ত্ৰিক শক্তিবিলাক চিৰদিনৰ কাৰণে সবে ৰাইজে মিলি পেলাই শেষ কৰিব লাগিব আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াটো ইয়াতে সদায় জীয়াই ৰাখিব লাগিব আমাৰ UPPL BJP আৰু GSPৰ যিটো চৰকাৰ আমি ইয়াতে শান্তি স্থাপন কৰিম সকলো জাতি জনগোষ্ঠীক লৈ আমি আগবাঢ়িম সমমৰ্যাদা সমমৰ অধিকাৰ প্ৰদান কৰিম ভূমিৰ পৰা আদি কৰি সকলো অধিকাৰ ৰাইজক আমি প্ৰদান কৰিম আৰু দুখীয়া গৰীব শ্ৰেণীৰ মানুহক সদায় আমি নজৰত ৰাখিম আমাৰ অঞ্চলৰ যিখিনি দুখীয়া গৰীব মানুহ যি জনগোষ্ঠীৰে নহওক কিয় তেখেতৰ সমস্যাবিলাক আমি সমাধান কৰাৰ কাৰণে সবচে প্ৰায়ৰিটিত আমি কাম কৰিম তেখেতসকলে প্ৰিপ্লেন কৰি আহিছে এই হাউচখন তেখেতসকলে সম্পূৰ্ণ হোৱাটো বিচৰা নাছিলে সেইকাৰণে আৰম্ভণিৰ পৰাই তেখেতসকলে ভাইলেঞ্চ কৰিছে আৰু অতি দুৰ্ভাগ্যজনক কথা তিনিবাৰকৈ চাৰিবাৰকৈ নিৰ্বাচিত হৈ অহা মেম্বাৰসকলে আজি যিটো কেৰেক্টাৰ ইয়াতে দেখাইছে সেইটো অতিকৈ দুৰ্ভাগ্যজনক কথা আজি যিখিনি ইয়াতে প্ৰচিডিউৰ ফ'ল' হৈছে মহামান্য হাইকোৰ্টৰ দ্বাৰা যি এটা অৰ্ডাৰ হৈছে ইয়াৰ দ্বাৰা প্ৰচলিত হৈছে আৰু মহামান্য হাইকোৰ্টৰ দ্বাৰা যি মানে ইয়াতে যিটো প্ৰচিডিউৰ ইয়াতে ফ'ল' কৰিছে অনাৰেবল স্পীকাৰে এইটোকো ইণ্টাৰাপ্ট কৰিছে এইটোও ভাইলেঞ্চ কৰিছে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা আৰু একো নাই এইটো প্ৰত্যাহ্বান থাকিব অগণতান্ত্ৰিক এটা চৰকাৰ চলি আছিলে 17 বছৰে ইমানখিনি ভাইলেঞ্চ হত্যা হিংসা দুৰ্নীতি ভ্ৰষ্টাচাৰ হৈ গ'ল তেখেতসকলে এইটো কৰিবই গতিকে আমি সেইটো ফেচ কৰি পেলাই ৰাইজক তেনেকুৱা সমস্যাৰ পৰা উদ্ধাৰ কৰিম বুলি আজি নিৰ্বাচিত হৈ আহিছোঁ আজি আমাৰ সকলো আজি যিখিনি আমাৰ UPPLৰ আজি ইয়াত নিৰ্বাচিত হৈছে ইয়াত সংগ্ৰামী নেতা গোবিন্দ বসুমতাৰী আছে ইয়াত সংগ্ৰামী নেতা ৰঞ্জিত বসুমতাৰী আছে BJPৰ তৰফৰ পৰা আজি গৌতম দাসকে আদি কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াত বিশ্বাস কৰা কিছুমান যোগ্য ব্যক্তিসকলে নিৰ্বাচন হৈ আহিছে আৰু আমি একেলগে মিলি পেলাই BTR অঞ্চলক সকলো জাতি জনগোষ্ঠীলৈ আগবাঢ়ি যাম সুন্দৰ এটা প্ৰশাসন কৰিম আপুনি দুটা পঞ্চায়ত সমষ্টিৰ পৰা জয় হৈছিল যিহেতু 22গৰাকী আপুনি পদত্যাগ কিন্তু আমাৰ কাৰণে এটা সমষ্টি দুটা সমষ্টি নহয় 40টা সমষ্টি আমাৰ সমষ্টি 40টা সমষ্টিৰ ৰাইজক আগুৱাই লৈ যোৱাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য BPFৰ সময়ত যি সমষ্টিত তেখেতসকলৰ MCLA নাছিলে তাত ৰাইজক তেখেতসকলে বঞ্চিত কৰিছিলে কিন্তু আমাৰ সময়ত আমি 40টা সমষ্টিৰ ৰাইজকক সমান মৰ্যাদা সমান অধিকাৰ দিম এইটো আমাৰ তিনিটা দলৰ এটা প্ৰতিশ্ৰুতি মই কাতিৰাম বড়ো ডাঙৰীয়াক অধ্যক্ষ হিচাপে শুভেচ্ছা জনাইছোঁ আৰু অহা 5 বছৰত কাতিৰাম বড়ো ডাঙৰীয়াৰ নেতৃত্বত এটা সুন্দৰ আমাৰ কাউন্সিল চলিব সেইটো মই আশা কৰিছোঁ সবচে ভাল এটা নিকা আৰু স্বচ্ছ প্ৰশাসন গঢ়ি তুলিব লাগিব আমাৰ ইলেক্টেড যিখিনি কেবিনেট মেম্বাৰ আছে আমি একেলগে বহিম এই খ্ৰীষ্টমাছৰ পিছতে আমি এদিন পিছতে আমি বহিম আৰু আমাৰ যিখিনি এডমিনিষ্ট্ৰেটিভ যিখিনি বিভিন্ন সমস্যা আছে এই সমস্যাবিলাক প্ৰায়ৰিটিত আমি সমাধান কৰিম তাৰপিছত যিবিলাক ৰাইজৰ কাৰণে আগতে যিবিলাক স্কিম ধৰা আছিলে যি স্কিমবিলাকৰ কোনো মানে নিয়ম নীতি ফ'ল' কৰা নাই ৰাইজৰ যিখিনি প্ৰায়ৰিটি কামবিলাক আধৰুৱা হৈ আছে সেই কামবিলাক আমি চোৱা চিতা কৰিম আৰু আমি বিচাৰিম কি নিকা আৰু স্বচ্ছ প্ৰশাসন লাগে আৰু সকলো ৰাইজে যাতে এই প্ৰশাসনৰ পৰা কিবা নহয় কিবা সুবিধা পায় দিনৰ চবৰ ৰাইজক শুভেচ্ছা জনাইছোঁ মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু তেখেতসকলৰ সদস্যসকলকো মই বৰদিনৰ শুভেচ্ছা জনাইছোঁ আৰু মই আশা কৰিছোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু তেখেতৰ যিবিলাক কৰ্মকৰ্তা আছে তেখেতৰ যিবিলাক আজি MCLA সকল শপত লৈছে আমাৰ 5 বছৰ চৰকাৰ চলোৱাত সহায় কৰিব বুলি মই তেখেতসকলৰ পৰা আশা কৰিছোঁ চব ডিপাৰ্টমেণ্টে প্ৰায়ৰিটি আজিৰ পৰা নতুন দিগন্ত সূচনা হ'ল নতুন দিগন্ত সূচনা হ'ল আজিৰ পৰা যাতে কোনো ভাইলেঞ্চ কৰিবলৈ সাহস নকৰে আৰু কোনো অশান্তি কৰিবলৈ যাতে সাহস নকৰে আৰু ইয়াৰ লগতে কোনো যাতে কৰাপশ্যন কৰিবলৈ সাহস নকৰে সেইটো আমি আহ্বান কৰিছোঁ আমি এসপ্তাহৰ ভিতৰতে কৰিম মোৰ কষ্ট হয় না
রিপ্লেস করতে না